মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহা আজি মই তোমালোকক মোৰ ভিডিঅ' শ্বুট কৰা ৰুমটো দেখুৱাওঁ লগতে কিছু ভাল কথা কওঁ ডক্টৰ এ পি জে আব্দুল কালাম আৰু আব্ৰাহাম লিংকনৰ কথা ক'ম আজি এয়া মোৰ ৰুমটোত মই প্ৰৱেশ কৰিলোঁ আৰু তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইমান ভাল নহয় তোমালোকে বেয়া নাপাবা ভুল নধৰিবা এইটো মই যে তোমালোকক ক্লাছ কৰোঁ কেতিয়াবা এইখন হোৱাইট বৰ্ড ইয়াৰ জৰিয়তে মই কৰোঁ এইটো এটা এনেধৰণে কাম হোৱা নাই ঘৰটোৰ কাম চলি আছে কিন্তু সাধাৰণভাৱে মই বনাই লৈছোঁ আৰু এতিয়া কিবাকৈ তোমালোকক জানো ক্লাছখিনি মই কৰিব পাৰোঁ এটা প্ৰয়াস কৰিছিলোঁ আহা এবাৰ দেখুৱাওঁ আহা এইবিলাক মোৰ কিবা ডিবেট কম্পিটিশ্যনৰ আছিল এইখন কিবা অনলাইন কম্পিটিশ্যন হৈছিল চাৰ্টিফিকেট অফ পাৰ্টিচিপেশ্যন মাই গভৰ্ণমেণ্ট কংগ্ৰেচুলেশ্যন আজিজুল বুলি লিখাই আছে তাত চন্দ্ৰয়ান 3ৰ এটা মহাকুইজ হৈছিল তাৰ জৰিয়তে মই সেইটো প্ৰয়াস কৰিছিলোঁ আৰু এইটো আমাৰ কলেজৰ ৰঙিয়া কলেজৰ ডিবেট কম্পিটিশ্যনত মই পাইছিলোঁ আৰু এইখন হৈছে আমাৰ স্কুলৰ সময়তে যে তোমালোকেও পাইছা যে লাচিত বৰফুকনৰ ওপৰত এখন লিখিব লাগে ৰচনা লিখিব লাগে আৰু তাৰ জৰিয়তে এইটো তোমালোকেও পাইছিলা এইবাৰ দেখুওৱা অহা মোৰ কিছুমান তোমালোকক কিতাপ এইবিলাক কিতাপ ঐতিহাসিক পটভূমিত অসমৰ ঐতিহ্যমণ্ডিত ইছলাম ধৰ্মীসকল মোৰ সকলোতকৈ প্ৰিয় ব্যক্তিজন ডক্টৰ আব্দুল কালাম তেখেতৰ এইখন কিতাপ তেজস্বী মন আৰু এখন আছে ডক্টৰ এ পি জে আব্দুল কালামৰ আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত আৰু এখন আছে অগ্নিৰ ডেউকা তোমালোকে পঢ়ি চাব পাৰা এইবিলাক কিতাপ এইখনো কিতাপ ভাল কিতাপ কেনেকৈ ইংৰাজী শিকিব পাৰি এইবিলাক কিতাপ বহুখিনি কিতাপ ইয়াত মই ৰাখি থৈছোঁ আৰু পঢ়িছোঁ এইখন উপন্যাস মাটিকাৰ খুব ভাল লাগে পঢ়ি আৰু ভাল কিতাপ আছে এইখন ইম্পৰ্টেণ্ট কিতাপ এখন তোমালোকক কওঁ ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি জগত বৰাৰ এইখন তোমালোকে পঢ়ি চাব পাৰে এবাৰ কেতিয়াবা জীৱনত আৰু এইখন RTI এই যে ৰাইট টু ইনফৰমেশ্যন এক্ট সেইখন তাৰপিছত আছে এখন ইম্পৰ্টেণ্ট কিতাপ পাঠকৰ টোকা বহীৰ পৰা তোমালোকে চাব পাৰে হোমেন বৰগোহাঁই ছাৰৰ কিতাপ এইখন কেতিয়াবা সময় পালে পঢ়িব পাৰে এইবিলাক কিতাপ আৰু এখন আছে ডক্টৰ এ পি জে আব্দুল কালামৰ কিতাপ মিছন ইণ্ডিয়া যুৱ প্ৰজন্মৰ বাবে এক সপোন নামৰ কিতাপখন তোমালোকে পঢ়িব পাৰে খুব ভাল লাগে আচলতে ডক্টৰ কালামৰ গোটেইকেইখন কিতাপ খুব প্ৰেৰণাদায়ক কিতাপ আৰু এখন বিখ্যাত কিতাপ জৱাহৰলাল নেহৰুৰ দ্য ডিছকভাৰী অফ ইণ্ডিয়া খুব মানে পপুলাৰ কিতাপ এইখন ভাৰতবৰ্ষৰ এইখন জেলত থাকোঁতে লিখিছিল জৱাহৰলাল নেহৰুৱে ভাৰতৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী তেওঁ জেলত থাকোঁতে সময়খিনি কেনেকৈ ইউটিলাইজ কৰিব লাগে জেলত থকা সময়খিনিও যাতে এনে নাযায় তেওঁ সেইখিনি লক্ষ্য ৰাখিছিল জেলৰ সময়খিনিও তেওঁ কিবা লিখাত ব্যস্ত আছিল কিবা পঢ়াত ব্যস্ত আছিল এইখন হোমেন বৰগোহাঁই ছাৰৰ প্ৰজ্ঞাৰ সাধনা নামৰ কিতাপ তোমালোকে কেতিয়াবা পঢ়ি চাব পাৰা খুব সুন্দৰ কিতাপ ভাল লাগিব বাকী তছলিমা নাছৰিনৰ এইখন উপন্যাস দুখিনী নাৰী আৰু এইফালে এখন হিন্দী কিতাপ মৌলানা আবুল কালাম আজাদৰ এইখন কিতাপ ইনচাফ কি বাত কল এ ফেজল বুলি নাম কিতাপখনৰ নাম ইয়াত এটা বাক্য লিখিছে মহাত্মা গান্ধীয়ে ৰাষ্ট্ৰবাদ আৰু খিলাফত কো তফচিল সে সমঝনা হো তো মৌলানা আজাদ কা কল এ ফেজল পঢ়িয়ে কৈছে যে ৰাষ্ট্ৰবাদ আৰু যদি খিলাফতৰ বিষয়ে জানিব মানে গভীৰভাৱে জানিবলৈ মন যায় তেতিয়াহ'লে এইখন কিতাপ পঢ়াৰ পৰামৰ্শ দিছে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত আজিৰ এই ভিডিঅ'টি অলপ ভ্লগিং টাইপৰ হ'ল তোমালোকক জানিবৰ বাবে মই এইখিনি কথা ক'লোঁ বা কিতাপ কেইখনৰ লগত পৰিচয় কৰি দিবলৈ চেষ্টা কৰিলোঁ কিন্তু মনত ৰাখিবা জীৱনটোত যদি সফল হ'ব লাগে তেতিয়াহ'লে এটা স্বচ্ছ আৰু এটা নিকা লক্ষ্য থকা উচিত লক্ষ্যটো মহান হ'ব লাগে ডাঙৰ হোৱা আৰু মহান হোৱাৰ মাজত এটা পাৰ্থক্য আছে ডাঙৰ হোৱাত কেতিয়াবা এনেকুৱা হয় যে তুমি তামাম সম্পত্তিৰ মালিক হোৱা তোমাৰ তামাম টকা পইচা আহক তেনেকুৱা তোমাৰ এটা ছাকচেছ বুলি কোৱাৰ লগে লগে তেনেকুৱা এটা ধাৰণা আহে কিন্তু মহান শব্দটোৰ অৰ্থ তেনেকুৱা নুবুজাবও পাৰে কাৰণ মহান লক্ষ্যৰ উদ্দেশ্য মহাত্মা গান্ধীৰ জীৱনটোও হ'ব পাৰে মহান লক্ষ্যৰ উদ্দেশ্যটো ডক্টৰ এ পি জে আব্দুল কালামৰ জীৱনটোও হ'ব পাৰে এক সাধুৰ জীৱনৰ দৰে তোমালোকক মই ক'ব বিচাৰিছোঁ কথাটো এনেকুৱা ধৰণৰ যে সপোনটো ডাঙৰ হ'ব লাগে ডাঙৰ কথাটো হ'ল সপোনটো ডাঙৰ হ'ব লাগে স্বচ্ছ হ'ব লাগে মহান হ'ব লাগে এতিয়া কথাটো কেনেকুৱা ডক্টৰ এ পি জে আব্দুল কালামো কি আছিল এনেকুৱা নহয় যে তুমি মহান হ'বলৈ বা তুমি ডাঙৰ কিবা এটা কৰিবলৈ তুমি ডাঙৰ এটা পৰিয়ালত জন্মগ্ৰহণ কৰিব লাগিব য'ত টকা পইচাৰ অভাৱ নাই তেনেকুৱা এটা পৰিয়ালত তুমি জন্মগ্ৰহণ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই এইকাৰণে নাই বুলি কৈছোঁ কাৰণ তুমি যিমানবোৰ ইতিহাস যদি চোৱা ইতিহাসৰ যিবিলাক ডাঙৰ ডাঙৰ ব্যক্তিৰ জন্ম হৈছে বা ইতিহাসত
যিমানবোৰ ব্যক্তিয়ে এই পৃথিৱীখনত কিবা এটা কৰি গৈছে বা যিসকলৰ নাম আমি জানো, তেওঁলোকে কিন্তু ইমান ডাঙৰ পৰিয়ালত জন্মগ্ৰহণ কৰা নাই বা সোণৰ চামুচ মুখত লৈ তেওঁলোক জন্মগ্ৰহণ কৰা নাই। উদাহৰণস্বৰূপে ডক্টৰ আব্দুল কালাম। মই কৈছোঁ কালাম মোৰ এটা প্ৰেৰণাৰ উৎস, মই সেইকাৰণে কালামৰ নামটো বা কালামৰ কথা অলপ বেছি অগ্ৰাধিকাৰ দি কথাখিনি কওঁ। সেইজন আব্দুল কালামেই এটা সময়ত তেওঁ সপোন দেখিছিল যে মই পাইলট হ'ম, আৰু পাইলট হোৱাৰ কাৰণে তেওঁ যে ইঞ্জিনিয়াৰ পঢ়িব লাগিব সেই কথাটো জনা নাছিল বা তেখেতক পৰামৰ্শ দিয়াৰ মানুহৰ অভাৱ আছিল, কিন্তু মনত আশাটো কিন্তু আছিল। তেওঁ সেই গতিকে গৈ BSCত এডমিশ্যন লগালে, ছায়েন্সৰ ছাত্ৰ আছিল আৰু ফিজিক্সত তেখেতে BSc কৰিলে। BSc কৰাৰ পিছত গম পালে যে তেওঁৰ ফিজিক্স তেওঁৰ ছাবজেক্ট নাছিল, তেওঁ নিজৰ লক্ষ্য পূৰণৰ বাবে ক'ত যাব লাগিছিল, ইঞ্জিনিয়াৰত যাব লাগিছিল। পলংক হ'লেও তেওঁ পৰামৰ্শ দিয়া মানুহ নাছিল, যিহেতু ভুল হৈ গ'ল। তাৰপিছত তেওঁ ইঞ্জিনিয়াৰ কৰিলে। ইঞ্জিনিয়াৰ কৰাৰ পিছত তেওঁ পাইলট হোৱাৰ কাৰণে পৰীক্ষা দিছিল যদিও তেওঁ সফল হ'ব নোৱাৰিলে। কিন্তু এটা স্বচ্ছতা তেওঁৰ সপোনত আছিল। তেওঁ পাইলট হ'ব নোৱাৰিব পাৰে, কিন্তু তেওঁ এজন ৰক্ষা বিজ্ঞানিক হ'ব পাৰিলে, সফল ৰক্ষা বিজ্ঞানিক হ'ব পাৰিলে। ভাৰতবৰ্ষৰ এজন ৰাষ্ট্ৰপতি হৈ দেখুৱালে যে তেওঁ এজন ৰাজনীতিবিদো হ'ব পাৰিলে। অৰ্থাৎ তেওঁ আজি শত সহস্ৰ ছাত্ৰৰ বাবে প্ৰেৰণাৰ উৎস হ'ব পাৰিলে। কিয়? তেওঁ নিজৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলেও তেওঁ বেলেগ এখন ফিল্ডত কিন্তু সম্পূৰ্ণ সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিছে বা সফল হ'ব পাৰিছে, যাৰ বাবে তেওঁক আমি শ্ৰদ্ধা কৰোঁ, মনত ৰাখোঁ। ঠিক তেনেকৈ আমি নাম ল'ব পাৰোঁ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ কথা। আব্ৰাহাম লিংকনো আছিল সেনেকুৱা ধৰণৰ ব্যক্তি। কিতাপ পঢ়ি খুব ভাল পাইছিল। আব্ৰাহাম লিংকনে প্ৰথমে কি চাকৰি কৰিছিল তোমালোকে জানা? আমি যে আজি কওঁ আজিকালি 3rd গ্ৰেড 4th গ্ৰেডৰ কথা, তেওঁ তেনেকুৱা এটা চাকৰি কৰিছিল। পোষ্টমাষ্টাৰ আছিল তেখেতে পোনপ্ৰথমে। সেই পোষ্টমাষ্টাৰজন গৈ হঠাৎ ৰাজনীতিৰ এটা ভোটাতৰা হ'ব পাৰিলে, আৰু গৈ তেওঁ আমেৰিকাৰ দৰে এখন বিখ্যাত দেশৰ, শক্তিশালী দেশৰ, যাক আমি ইউনাইটেড ষ্টেট অফ আমেৰিকা বুলি কওঁ, সেইখন দেশৰ তেওঁ ৰাষ্ট্ৰপতি হ'ব পাৰিলে। এই কথাবিলাক হৈছে এটা স্বচ্ছতাপূৰ্ণ তেখেতসকলৰ লক্ষ্য আৰু কৰ্মত নিষ্ঠা। সেইকাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও মহান সপোন দেখা আৰু নিজৰ পঢ়া, নিজৰ দায়িত্বৰ সৈতে কম্প্ৰমাইজ নকৰিবা, উদাসীন নহ'বা। সততা আৰু নিষ্ঠাৰে নিজৰ পঢ়া, নিজৰ কাম সম্পূৰ্ণ কৰা আৰু মহান এটা উদ্দেশ্য লোৱা, নিশ্চিতভাৱে সফল হ'ব পাৰিবা। আজিলৈ ইমানতে, ধন্যবাদ।